আজি যদি মই আপোনাক কওঁ যে আপুনি লাইফত কেতিয়াও টকাৰ কাৰণে টেনচন ল'ব নালাগে, আপোনাৰ মাহিলী খৰচৰ বাবে আপুনি কেতিয়াও ভাবিবই নালাগে, আপুনি যিটো জব কৰি আছে সেইটো জব গুচি গ'লেও বা সেইটো জব আপুনি এৰি দিলেও আপুনি স্যালাৰিৰ টেনচন ল'ব নালাগে, মানে আপুনি আপোনাৰ ফ্যামিলিৰ সব খৰচ বহন কৰিবলৈ একো কামেই কৰিব নালাগে, তেতিয়া হলে কেনেকুৱা লাগিব এবাৰ ভাবকচোন। এতিয়া হয়তো আপুনি ক'ব যে এনেকুৱা লাইফ আমাৰ সবৰে ড্ৰিম হয়। তো বলক আজিৰ এই ভিডিঅ'ত জানিম যে ফাইনান্সিয়েল ফ্ৰীডম মানে আসলতে কি হয় আৰু আমাৰ সবৰ কাৰণে ফাইনান্সিয়েল ফ্ৰীডম এচিভ কৰাটো কিয় বহুত জৰুৰী হয়। তাৰ আগতে বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো নমস্কাৰ বন্ধুসকল, বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো। তো গাইজ, আমাৰ বেছিভাগ মানুহেই ভাবে যিসকলৰ মাজত বহুত বেছি টকা আছে, যিসকল কোটিপতি হয় আৰু তেওঁলোকে যিমান দামী বস্তুৱে নহওক কিয় এবাৰো নভবাকৈ সেই বস্তুটো কিনিব পাৰে আৰু তেওঁলোক ফাইনান্সিয়েলি ফ্ৰী হয়। মানে আমাৰ সবৰে এটাই ধাৰণা যে এজন মানুহ বহুত বেছি ধনী হোৱাটোৱেই ফাইনান্সিয়েলি ফ্ৰী হোৱা বুজায়, কিন্তু আমাৰ সমাজৰ এই ধাৰণাটো একদম ভুল ধাৰণা। তো সব ফাইনান্সিয়েলি ফ্ৰী হোৱাটো আমাৰ বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। কিছুমান মানুহ হয়তো এনেকুৱাও আছে তেওঁ বহুত বেছি লোন লৈ থৈছে, বহুত বেছি ঋণ লৈ থৈছে, তো তেওঁ হয়তো ভাবিছে তেওঁ ডেট ফ্ৰী হ'লে বা তেওঁ ঋণমুক্ত হ'ব পাৰিলে তেওঁ ফাইনান্সিয়েলি ফ্ৰী হ'ব পাৰিলে হয়। আৰু কিছুমান মানুহে হয়তো ভাবে যে তেওঁৰ মান্থলি এটলিষ্ট ইমানখিনি ইনকাম হ'লে তেওঁৰ ফ্যামিলিৰ সব খৰচ বহন কৰিও অলপ টকা সেভিংস কৰিব পাৰিলে হয় আৰু সেই সেভিংসৰ টকাৰে তেওঁ নিজৰ ইচ্ছামতে শ্বপিং কৰিব পাৰিলে হয় আৰু নিজৰ ইচ্ছামতে এন্টাৰটেইন কৰিব পাৰিলে হয়, তো তেওঁ তেতিয়া ফাইনান্সিয়েলি ফ্ৰী হ'ব পাৰিলে হয়। আৰু কিছুমান মানুহে হয়তো ভাবে যে তেওঁ একো কাম নকৰাকৈ মান্থলি যদি এটা ফিক্সড ইনকাম পালে হয় তেতিয়া হলে তেওঁ ফাইনান্সিয়েলি ফ্ৰী হ'ব পাৰিলে হয়। তো বেলেগ বেলেগ মানুহৰ ধাৰণা বেলেগ বেলেগ হ'ব পাৰে। তো বেলেগ বেলেগ মানুহৰ ফাইনান্সিয়েল ফ্ৰীডম পাবলৈ যিটো এপ্ৰোচ সেইটো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আপুনি যিকোনো এটা গোল এচিভ কৰিবলৈ তাৰ ৰাইট নলেজ থকাটো বহুত ইম্পৰ্টেণ্ট হয়, যাতে আপুনি সেই সঠিক নলেজৰ সহায়ত আপুনি সঠিক পথত আগুৱাব পাৰে। তো ফাইনান্সিয়েল ফ্ৰীডমৰ আসল অৰ্থটো হ'ল আপুনি লাইফৰ এনেকুৱা এটা ষ্টেজত আছে য'ত আপোনাৰ মান্থলি ইমান টকা ইনকাম হয়, সেই টকাৰে আপুনি আপোনাৰ ফ্যামিলিৰ সব খৰচ বহন কৰিব পাৰে আৰু সেইখিনি টকা ইনকাম কৰিবলৈ আপুনি এক্টিভলি কোনো কামত ইনভলভ হ'ব নালাগে, আপুনি এক্টিভলি সেই কামটো কৰিব নালাগে, মানে আপুনি শুই থাকিলেও সিমানখিনি টকা ইনকাম হ'বই। আৰু আপুনি আপোনাৰ মূল্যৱান সময়খিনি তেনেকুৱা কামত স্পেন্ড কৰে যিবোৰ কাম কৰি আপুনি ভাল পায়, যিবোৰ কাম আপোনাৰ হবি হয় বা যিবোৰ কাম কৰিবলৈ আপুনি নিজে পেশনেট হয়। কিন্তু আমাৰ বেছিভাগ মানুহে তেনেকুৱা কামত নিজৰ সময় খটাই নিজৰ এনাৰ্জি খৰচ কৰে যিবোৰ কাম কৰিবলৈ হয়তো তেওঁ ভাল নাপায় বা যিবোৰ কাম তেওঁ কৰিবই নিবিচাৰে, কিন্তু তথাপিও তেওঁ সেই কামটো কৰিব লগা হৈছে কাৰণ তেওঁৰ টকাৰ বহুত প্ৰয়োজন হয়। হয়তো তেওঁৰ ফ্যামিলি তেওঁৰ ওপৰত ডিপেন্ডেবল হয় বা তেওঁৰ ওপৰত ডাঙৰ লোন আছে যাৰ EMI তেওঁ মান্থলি দিব লাগে, ইত্যাদি নানান ৰিজন থাকিব পাৰে। তো বলক এতিয়া এটা সিম্পল এক্সাম্পলৰ সহায়ত কথাটো বুজিবলৈ ট্ৰাই কৰোঁ। ধৰি লওক মোৰ মান্থলি ইনকাম 50,000 আৰু মোৰ মান্থলি খৰচ, মোৰ মান্থলি এক্সপেন্স 30,000 আৰু আপোনাৰ মান্থলি ইনকাম 30,000 আৰু আপোনাৰ মান্থলি এক্সপেন্স 25,000। তো এই দুটাৰ মাজত যদি এতিয়া আপোনাক সোধো যে দুটাৰ মাজত কোন বেছি ধনী হয়, তেতিয়াহ'লে হয়তো আপুনি ক'ব যে মই বেছি ধনী হওঁ, কিন্তু মোক আপুনি ফাইনান্সিয়েলি ফ্ৰী বুলি ক'ব নোৱাৰে, কাৰণ মই এই 50,000 টকা মান্থলি ইনকাম কৰিবলৈ ডেইলি 8 ঘণ্টা এক্টিভলি কাম কৰিব লাগে আৰু আপুনি এই 30,000 টকা মান্থলি ইনকাম কৰিবলৈ মাত্ৰ ডেইলি 1 ঘণ্টা কাম কৰিব লাগে, 1 ঘণ্টা মাত্ৰ সময় দিব লাগে। তো এই দুটাৰ মাজত আপুনি মোক ফাইনান্সিয়েলি ফ্ৰী বুলি ক'ব নোৱাৰে। তো এই দুটাৰ মাজত আপোনাৰ আৰু মোৰ মাজত কম্পেয়াৰ কৰিলে আপুনি ফাইনান্সিয়েলি ফ্ৰী হয়, কাৰণ আপুনি দিনটোৰ মাত্ৰ 1 ঘণ্টা সময় খটাই 30,000 মানে আপোনাৰ যিমানখিনি এক্সপেন্স সেই গোটেইখিনি এক্সপেন্স আপুনি মাত্ৰ 1 ঘণ্টা সময় খৰচ কৰি আপুনি ওলাব পাৰিছে। আৰু যদি মই মাত্ৰ 1 মাহ কাম নকৰোঁ তেতিয়াহ'লে মই মোৰ গোটেই খৰচখিনি, মান্থলি খৰচখিনি মই ওলাব নোৱাৰিম আৰু ডেইলি মই 8 ঘণ্টা এক্টিভলি কাম কৰিব লাগে, তেতিয়াহে মই এই ইনকামটো কৰিব পাৰোঁ। কিন্তু মাত্ৰ আপুনি ডেইলি 1 ঘণ্টা সময় খৰচ কৰি আপোনাৰ গোটেই লিভিং এক্সপেন্সখিনি ওলাব পাৰিছে আৰু আপোনাৰ দিনটোৰ বাকী সময় আপুনি বেলেগ কিবা কামত খটাব পাৰিছে। আৰু পৃথিৱীৰ প্ৰায় 99% মানুহে এনেকুৱা সিচুৱেশ্যনত ফচি আছে য'ত তেওঁ কাম নকৰিলে, তেওঁ গোটেই লাইফ কাম নকৰিলে তেওঁৰ ফ্যামিলি নচলে। তেওঁ যদি 1 মাহ মাত্ৰ কাম নকৰে তথাপিও তেওঁৰ ফাইনান্সিয়েল ক্ৰাইচিছ আহি যাব পাৰে, মানে তেওঁ টকাৰ কাৰণে গোটেই লাইফ কাম কৰিব লাগে। তো এনেকুৱা সিচুৱেশ্যনত ফচি থকাৰ মেইন ৰিজন হ'ল তেওঁলোকৰ ফাইনান্সিয়েল নলেজ নাই, আৰু সঠিক ফাইনান্সিয়েল নলেজ নথকাৰ বহুত ৰিজন থাকিব পাৰে। আমাক স্কুল কলেজত এইবোৰৰ ওপৰত নিশিকায় আৰু আমাৰ পেৰেণ্টছসকলেও ইয়াৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে বা ইয়াৰ ওপৰত নিশিকায়।
তো এতিয়া হয়তো ভাবিছে যিসকল ফাইনেন্সিয়েলি ফ্ৰী হয় তেওঁলোকৰ মাজত এনেকুৱা কি আছে যাৰ কাৰণে তেওঁলোক ফাইনেন্সিয়েলি ফ্ৰী হ'ব পাৰিছে তো ফাইনেন্সিয়েলি ফ্ৰী মানুহবোৰৰ সঠিক ফাইনেন্সিয়েল নলেজ আছে আৰু তেওঁলোকে নিজৰ টকাক সঠিক ব্যৱহাৰ কৰিব জানে আৰু তেওঁলোকৰ সবতকৈ ডাঙৰ মাইণ্ডছেটটো হ'ল তেওঁলোকে গোটেই জীৱন টকাৰ কাৰণে কাম নকৰে টকাই তেওঁলোকৰ কাৰণে কাম কৰে তেওঁলোকে নিজৰ টকাক কামত লগায় তেওঁলোকে সাধাৰণ মানুহৰ নিচিনা সেভিংছ নকৰে তেওঁলোকে নিজৰ টকাক ইনভেষ্ট কৰে যাতে সেই ইনভেষ্ট কৰা টকাৰ ওপৰত প্ৰফিট পায় আৰু তেওঁলোকে সাধাৰণ মানুহৰ নিচিনা অনলি এটা ইনকামৰ ওপৰত ডিপেন্ডেবল নহয় তেওঁলোকৰ এনেকুৱা বহুত বেছি পেছিভ ইনকামৰ সোৰ্স থাকে যাৰ পৰা তেওঁলোকে একো কাম নকৰাকৈ শুই টকা ইনকাম কৰিব পাৰে যেহেতু তেওঁলোক ফাইনেন্সিয়েলি লিটাৰেট হয় আৰু তেওঁলোকৰ ফাইনেন্সিয়েল নলেজ থাকে গতিকে তেওঁলোকে শেয়াৰ মাৰ্কেট মিউচুৱেল ফাণ্ড আৰু ৰিয়েল এষ্টেটত ইনভেষ্ট কৰিও বহুত টকা আৰ্ন কৰিব পাৰে তো যদি আপুনিও ফাইনেন্সিয়েল নলেজ পাব বিচাৰে লাইফত আপুনিও ফাইনেন্সিয়েলি ফ্ৰী হ'ব বিচাৰে তো শেয়াৰ মাৰ্কেট মিউচুৱেল ফাণ্ড আৰু ইনভেষ্টিঙৰ ওপৰত শিকিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ ইয়াত ইনভেষ্টিং আৰু ফাইনেন্সিয়েল বিষয়বোৰৰ ওপৰত একদম সহজতে আপুনি শিকিব পাৰিব আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে বা কিবা শিকিব পাৰিছে তো প্লিজ এটা লাইক কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব যাতে আমি সবে একেলগে ফাইনেন্সিয়েলি লিটাৰেট হ'ব পাৰোঁ তো লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক